ৰিয়েকশ্যনটো এনেকুৱা ধৰণে দিয়া আছে আৰু আমি এই ৰিয়েকশ্যনটো অনলি ট্ৰিকৰ যোগেদি আমি সলভ কৰিম। ওকে, প্ৰথমতে আমি দেখিম যে লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডত নাম্বাৰ অফ এটম সেম আছে নে নাই। সাপোজ মেংগানিজ এটা আছে, ওকে, ব্ৰোমিন এটা আছে, ওকে, ইটস ওকে। সেকেন্ড পইণ্টত আমি চাম যে লেফ্ট হেণ্ড সাইডত অক্সিডেশ্যন ষ্টেট আৰু ৰাইট হেণ্ড সাইডত অক্সিডেশ্যন ষ্টেটৰ ডিফাৰেঞ্চ। মানে মেংগানিজত ইয়াত এই কম্পাউণ্ডত মেংগানিজৰ অক্সিডেশ্যন ষ্টেটটো আছে +7 আৰু ইয়াত আছে +4। ব্ৰোমাইডত অক্সিডেশ্যন ষ্টেটটো আছে -1, ইয়াত আছে +5। গতিকে ডিফাৰেঞ্চ ইন অক্সিডেশ্যন ষ্টেট অফ দ্য মেংগানিজ ইজ 7 - 1 = 7 - 4 = 3 আৰু ব্ৰোমিনত কিমান হ'ব 5 - -1 = 6। নাও আমি বেলেঞ্চ কৰোঁতে মেইন কম্পাউণ্ডবিলাক বেলেঞ্চ কৰোঁতে আমি কি কৰিম, আমি ৱাটাৰ আৰু হাইড্ৰক্সাইড আয়ন বা প্ৰ'টন আৰু ৱাটাৰ, মানে লেফ্ট হেণ্ড সাইডত ৱাটাৰ দি আছে আৰু ৰাইট হেণ্ড সাইডত হাইড্ৰক্সাইড আয়ন দি আছে, আৰু কেতিয়াবা লেফ্ট হেণ্ড সাইডত প্ৰ'টন দিয়া থাকিব পাৰে, ৰাইট হেণ্ড সাইডত ৱাটাৰ দিয়া থাকিব পাৰে। আমি সেইবিলাক ব্যাখ্যা কৰি লওঁ। ওকে, এতিয়া মেংগানিজৰ বোথ সাইডত লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডত থকা মেংগানিজৰ অক্সিডেশ্যন ষ্টেটৰ ডিফাৰেঞ্চটো আমি কি কৰিম, আমি ব্ৰোমিনৰ আগত বহাই দিম। আৰু ব্ৰোমিনৰ লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডত ব্ৰোমিনৰ অক্সিডেশ্যন ষ্টেটৰ ডিফাৰেঞ্চটো আমি কি কৰিম, মেংগানিজৰ আগত বহাই দিম। ওকে, বহোৱা হৈ গ'ল। এতিয়া আমি কি চাই আছোঁ, সকলো 2ৰে ডিভাইড, মানে 3ৰে ডিভাইড কৰিব পাৰি। কি পালোঁ, 2MnO4 সিঙ্গেল নেগেটিভ প্লাস Br সিঙ্গেল নেগেটিভ ইকুয়ালস টু 2MnO2 প্লাস BrO3 সিঙ্গেল নেগেটিভ। ওকে, এতিয়া আমি চাওঁ লেফ্ট হেণ্ড সাইডত আৰু ৰাইট হেণ্ড সাইডত অক্সিজেন কিমান আছে। ইয়াত আছে 8টা, ইয়াত আছে 4 + 3 = 7। লেফ্ট হেণ্ড সাইড আৰু ৰাইট হেণ্ড সাইডত অক্সিজেনৰ ডিফাৰেঞ্চটো কিমান, 1। গতিকে আকৌ আমি ইকুৱেশ্যনত কি দি আছিল, লেফ্ট হেণ্ড সাইডত ৱাটাৰ দি আছিল, যেহেতু মানে 1টো পজিটিভ আহিছে, 8 - 7 = 1 পজিটিভ। গতিকে আমি লেফ্ট হেণ্ড সাইডত এইটো সাইডত আমি কি কৰিম, মানে ইকুৱেশ্যনৰ লেফ্ট হেণ্ড সাইডত আমি কি কৰিম, এটা ৱাটাৰ এড কৰিম, যেহেতু 1। ওকে, এতিয়া আমি চাম লেফ্ট হেণ্ড সাইডত আমাৰ প্ৰ'টন কেইটা আছে, 2টা। গতিকে আমি ৰাইট হেণ্ড সাইডত 2টা হাইড্ৰক্সাইড আয়ন এড কৰিম, যেহেতু ইকুৱেশ্যনত হাইড্ৰক্সাইড আয়ন দিয়া আছিল। এতিয়া বেলেঞ্চ হৈ গ'ল। এতিয়া আমি চাৰ্জ বেলেঞ্চ কৰি চাওঁ কিমান হয়, -2 প্লাস -1, ইফালে আছে -1 প্লাস -2, -3 = -3। আমি মাইনাস ক্যান্সেল করে দিলে আমি পাবো 3 = 3। এখানে না লাগে -3 = -3 হয়ে গেল।